মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাকুম অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে মাকুমবাসীৰ ৰাইজে দীৰ্ঘদিন ধৰি মাকুম চহৰত দেখা দিয়া যান-জঁট সমস্যা আদি কৰি বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবী জনাই আহিছে যদিও আজিলৈকে বিভাগীয় লোকসকলৰ গালৰা পৰিলক্ষিত হোৱা নাই তাৰ বিপৰীতে মাকুম চহৰৰ ৰেলৱে লেভেল ক্ৰছিঙৰ ৰেলৱে বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ গাফিলতি ৰেলৱে লেভেল ক্ৰছিঙৰ উচ্চতা অধিক হোৱাৰ লগতে পথটি গাঁত সদৃশ হৈ পৰাৰ বাবে নিতৌ পথ দুৰ্ঘটনা ঘটিব ধৰিছে মাকুমৰ এটা অতি দীৰ্ঘদিনীয়া এটা সমস্যা যান-জঁটৰ সমস্যা এই যান-জঁটৰ সমস্যাটো প্ৰায় সৃষ্টি হৈছে ৩৮ নং আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা যিটো ৰেল গেট এই ৰেল গেটৰ পৰা যথেষ্ট মানে আমাৰ যান-জঁটৰ সমস্যা হৈছে এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা তথা মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যদিও কিন্তু আজিৰ তাৰিখলৈকে কোনো ইয়াৰ স্থায়ী সমাধান কৰা নাই আমি মাকুমবাসী তথা মাকুমবাসী ৰাইজে বা সদৌ অসম ছাত্ৰ সন্থা মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত ইয়াত এখন এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে এখন উৰণীয়া সেতু ফ্লাইঅভাৰৰ কাৰণে দাবী দাবা কৰি আছে তথাপিও কিন্তু আজিলৈকে বিভিন্ন চৰকাৰ আহিলে চৰকাৰ গ'ল কিন্তু আজিলৈকে কোনো এখন চৰকাৰে ইয়াত এখন স্থায়ী উৰণীয়া সেতু বা ফ্লাইঅভাৰ দিবৰ কাৰণে সক্ষম হোৱা নাই গতিকে আমি বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ তথা দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে ইয়াত এখন ফ্লাইঅভাৰ উৰণীয়া সেতু ইয়াত নিৰ্মাণ কৰি এই যান-জঁটৰ সমস্যা সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে আমি বিভিন্ন সময়ত দেখিছোঁ এতিয়া ইয়াত এই ৰাস্তাৰ সমীপত এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে এই গাঁতৰ জৰিয়তে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ ট্ৰাকবিলাক সৰু গাড়ীবিলাক মানে বাগৰি পৰে দুৰ্ঘটনা ঘটে গতিকে আগন্তুক দিনত বেছি ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা বাচিবৰ কাৰণে ৰাইজক এই পথযাত্ৰীক পৰিত্ৰাণ দিবৰ কাৰণে অতি শীঘ্ৰে এই গাঁতটো মেৰামতি কৰিবলৈ ৰেলৱে বিভাগ আৰু লোক নিৰ্মাণ বিভাগক মাকুমবাসীৰ ৰাইজ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ভুক্তভোগী লোকসকলে বাৰম্বাৰ দাবী জনাই আহিও কোনো কাণ সাৰ নিদিয়াত আজি চহৰখনৰ সমস্যাসমূহ সমাধানৰ দাবীত মাকুম চহৰৰ ট্ৰেফিক পইণ্টৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাকুমবাসীৰ ৰাইজৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় লোকৰ এনে অনীহা প্ৰকাশক তীব্ৰ গৰিহণা দিয়াৰ লগতে ৰেলৱে বিভাগ আৰু লোক নিৰ্মাণ বিভাগে বৃহৎ গাঁতটোত কোনো লোকৰ প্ৰাণ হেৰুৱাই লোৱালৈ বাট চাই আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মাকুমবাসী ৰাইজে আজি আমি মাকুম ৭ ৰাষ্ট্ৰীয় ঘাইপথে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি চৰকাৰ তথা আমাৰ যি ৰেলৱে বিভাগ আছে বা আমাৰ যি PWD বিভাগ আছে আমি তেখেতক বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই ৰাস্তা এই পথটি আমাৰ বেয়া অৱস্থাত আছে পথে অতি শীঘ্ৰে তেখেতসকলে সুব্যৱস্থা কৰে আপোনালোকে জানে যে আমাৰ এই মাকুম অঞ্চলৰ এই থকা এই পথটি আমাৰ বাৰম্বাৰ আমাৰ ৰাইজে যিটো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আমি চৰকাৰক বাৰম্বাৰ এই ৰাস্তাটোৰ কাৰণে সমস্যা সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ মাকুম আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু আজিৰ তাৰিখলৈকে কেতিয়াও সেই সমাধান হোৱা নাই আপুনি দেখিব যে বিগত সময়তো আমাৰ আমাৰ ৰাস্তাত এই পথটিত আপুনি ট্ৰাফিকৰ ওচৰত দেখিব যে ডাঙৰ ডাঙৰ যান বাহনসমূহ বা গাড়ীবিলাক আপোনাৰ লুটি খাই যায় লুটি খোৱাৰ পিছত ডাঙৰ দুৰ্ঘটনা হ'বলৈ মানে ৰাইজৰ প্ৰাণ ৰক্ষা পৰে এনেকুৱা ধৰণৰ সমস্যাবিলাক আমাৰ মাজত বহুত আছে আৰু আমাৰ দেখিব যে আমাৰ যে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাস্তাত আপোনাৰ ডাঙৰ ডাঙৰ খাল হৈ গৈছে আজিলৈকে কিন্তু ইয়াৰ PWD বিভাগে কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ আজি এই আজি এই বিক্ষোভ কাৰ্যসূচীৰ পৰাই অতি শীঘ্ৰে সমাধান আমি অনাগত দিনত ইয়াত আমি কাৰ্যসূচী আমি আন্দোলন কৰিম আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই আৰু মাকুমবাসী ৰাইজৰ সহযোগত মাকুমৰ মাজমজিয়াত আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ যিহেতু আপোনালোকে গম পাইছে যোৱাকালি আমাৰ এই মুখ্য পথত অৰ্থাৎ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু যি সংযোগী ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত নিতৌ মানে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে কাৰণ এটাই আমাৰ দাবী যে এই সমস্যাটো যদি সমাধান নকৰে তেতিয়াহ'লে আমি বিগত সময়তো আমি পৌৰসভাক আমি মাকুম পৌৰসভাক আমি দাবী চনত দি আহিছোঁ তৎসত্ত্বেও আজিলৈকে তেখেতলোকে আচলতে এই সমস্যাটো সমাধান কৰা নাই আচলতে আমি এক কথা ক'ব লাগিব যে সিহঁতলোকে আচলতে ব্যৰ্থ হৈছে নেকি তো সেয়েহে আমি দাবী জনাইছোঁ যে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ দাবী জনাইছে এই সমস্যাটো সমাধান কৰক নহ'লে কিন্তু যোৱাকালি যিহেতু এখন ইয়াত টেংকাৰ পাল্টি দুৰ্ঘটনা সংঘটিত হ'ল এই দুৰ্ঘটনাত যাতে হয়তো প্ৰথমতে ৰক্ষা পৰিল এই মানে এই ৰাস্তাত অহা মানুহবিলাক কেনেবাকৈ যদি দুৰ্ঘটনা সংঘটিত হয় কোনে ৰিস্ক ল'ব গতিকে এই যাতে এই পথচাৰীসকল যাতে মৃত্যুমুখত নপৰে সেয়েহে মাকুম পৌৰসভাৰ
লগতে অসম চৰকাৰক অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিবলৈ দাবী জনাইছোঁ। লগতে মাকুম অঞ্চলৰ এটা বিশেষ সমস্যা, মূল সমস্যা যে যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰক। কেৱল সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যদি তেখেতলোকে সমস্যাটো আগতে সমাধান কৰে, তেনে বিগত সময়ত আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভা এখন দাবী-চমন দিছিলোঁ। তেখেতলোকে আমি যোৱা এক মাহৰ ভিতৰত সমাধান কৰিম বুলি বাইপাছত দি এখন ফলক আঁৰি তেখেতলোকে অকল দায়িত্ব সামৰি লৈছে। আচলতে তেনেধৰণে কৰিলে নহ'ব। আমি সময়সীমা বান্ধি দিছিলোঁ যে ছাত্ৰসকলৰ সুবিধাৰ্থে যাতে পুৱা 8 বজাৰ পৰা 4 বজালৈকে যাতে এই মূল পথত যাতে ডাঙৰ গধুৰ যান বাহনবিলাক আহিব নোৱাৰে। তো সেই গতিকেলৈ পুনৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ যাতে এই সমস্যাটো সমাধান কৰক। লগতে এই মাকুম ৰেলৱে গেটত থকা যি দুৰ্ঘটনাপতিত হৈ থাকে যান বাহনৰ সমস্যা সমাধান কৰক।